চিমচিমীয়া বৰষুণত যায় গাৰ্লফ্ৰেণ্ড লগত ফুৰিবৰ কাৰণে। মই গৈছোঁ পত্নী আৰু বেটাৰ লগত। কি যে ভাগ্য ভগৱানে জানে আৰু। এইটো আমাৰ প্ৰথম এনেকুৱা লং ড্ৰাইভ য'ত আমি 135 কিলোমিটাৰ দূৰত্বত ফুৰিব আহিছোঁ। টিকা বিষালে আৰু আমি ৰখি দিলোঁ। হাই হেল্ল' নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, কি কওঁ আজি তামাম বৰষুণ দিছে। ইছৰাম তামাম বৰষুণ আৰু লগতে লেগেজকেইটা চাই লওক। লেগেজকেইটা কম নাই আৰু মোৰ বাইকত। ইছৰাম সেইফালে চাই লওক, এই কুকুৰা 3টা লৈ আহিছোঁ চচুৰবাৰীৰ পৰা। এইফালে বেগ আৰু পত্নী কি কয় আজি খাই এইবাৰ শকত হৈ গৈছে। ঐ বেটি এইফালে যা, বেটা এইফালে যা, এইটো যা। ইও আজি পুৰা ফূৰ্তি আৰু কি কয় আজি ঘৰ ওলাই লৈ যে চচুৰবাৰীৰ পৰা। ইছৰাম হেই এটা হাসি দে বাবু, হাসি দে। এইফালে যা, এইফালে যা। এইটো চাওঁ বৰষুণ চাই লওক, বৰষুণ তামাম বৰষুণ দিছে। গোটেই তিতি শেষ। এতিয়াও ঘৰ পাওঁতে 111 কিলোমিটাৰ আছে আৰু ঘৰ পাবৰ কাৰণে। আৰু ইমান বৰষুণত মই কেনেকৈ যে ওলাম গম পোৱা নাই। আৰু মোৰ বেটা এয়া চাই লওক খেলিব ধৰিছে আৰু ঠাণ্ডা বতৰ তামাম। ঘৰে বাবু পপি খাই দে, পপি চুম্মা খাই দে। মায়া কথা বাবু, মায়া ফাইনেলি বন্ধুসকল বৰষুণ এতিয়া ৰখিলে। এতিয়া আমি ওলাইছোঁ বৰ্তমান আঠাদূৰ পালোঁ, ফিলবাৰী পালোঁ। বহুত দিন হৈ গ'ল আৰু বেটা কাটিবলৈ একদম কি যে পৰিছে আৰু দেই ক'ব নোৱাৰি। বন্ধুসকল আপুনি দেখিব পাইছে ইমান সুন্দৰ ঠাই। ইছৰাম কি কয় আৰু মোৰ বেটাই কি কৰিলে চাই লওক, তাৰ টুপি পেলাই দিলে। টুপি তাৰ টুপি ইমান দূৰত পেলাই দিছে। আনিব গৈছে মাজনীয়ে। এতিয়া কি কওঁ আৰু দেই, এতিয়া বৰ্তমান ইমান ঘন অৰণ্য। এইটো আমাৰ প্ৰথম এনেকুৱা লং ড্ৰাইভ য'ত আমি 135 কিলোমিটাৰ দূৰত্বত ফুৰিব আহিছোঁ মোৰ ছেকেণ্ড ৱাইফৰ লগত। কি কয় আৰু ক'ব নালাগে আৰু ছেকেণ্ড ছাৰ্ভিচিং ইয়াত আহি যাব আৰু মোৰ বেটাই ইয়াৰ কি কওঁ তামাম হুলস্থুল কৰিছে। এতিয়াহে বেমাৰ নহ'লেহে আৰু ভাল আৰু দেই। বৰষুণত নকবি ছাতি চাই লওক, ছাতিও ধৰি লৈছোঁ। উৰি যায় আৰু ৰাম। কিন্তু চচুৰবাৰী যোৱাৰ মজাই বেলেগ কেনেকুৱা বাইকত। আৰু মোৰ চাই লওক চিমচিমীয়া বৰষুণত যায় গাৰ্লফ্ৰেণ্ড লগত ফুৰিবৰ কাৰণে। মই গৈছোঁ পত্নী আৰু বেটাৰ লগত। কি যে ভাগ্য ভগৱানে জানে আৰু। ফাইনেলি বন্ধুসকল ডিগবৈ অৰণ্য আমি পাই গ'লোঁ। চাব পাৰি ইমান সুন্দৰ গছ আছে। আৰু পানী ক'ব নালাগে। ইয়াত পানী ক'ব নালাগে। পানী ইছৰাম ৰাস্তা কেনেকুৱা। কিন্তু আপুনি যেতিয়া অৰণ্যৰ মাজেদি পাৰ হয় তাৰ অনুভৱ আপুনি ক'ব নোৱাৰে। ইমান শান্ত লাগে, ইমান অমূল্য গছ আছে। কি কওঁ চাই লওক বাবাল মজা। ইয়াতকৈ মজা ফটো দেখা নাযায়। উপরে ভেটি নিচে পানী। ইমান জাল লাগে এনেকুৱা অৰণ্যত লং ড্ৰাইভিং যাবৰ কাৰণে। মজাই বেলেগ আৰু কি কয় মজা আৰু দেই। আমাৰ এয়া ব্ৰিজত চাই লওক ছাতি লৈ যাব লগা হৈছে। বৰষুণত চচুৰবাৰী আৰু ফুৰিবি চচুৰবাৰী এনেকুৱাই হ'ব। এয়া চাই লওক ছাতিৰ ওপৰত বেটাৰ মাজত। ফাইনেলি বন্ধুসকল বহুত জোৰকৈ টিকা বিষালে আৰু আমি ৰখি দিলোঁ। আৰু চাব পাৰে আৰু বহুত দূৰ আছে, আৰু 75 কিলোমিটাৰ দূৰ আছে দেই যাবলৈ। আমাৰ মৰম বেটা যিটো কান্দিছে এতিয়া শুই উঠিছে আৰু বেটাটো আছে। কি লাগে তোক কি লাগে তোক আৰু লেগেজ চাই লওক, লেগেজ চাই লওক। কুকুৰা সোমাইছে, কুকুৰা ভিতৰত। এই আমাৰ লেগেজ চাই লওক, লেগেজ কেনেকুৱা দেখিছে আৰু আগৰ পৰা কেনেকুৱা দেখিছে আকৌ।
ৰক কেনেকুৱা দেখিছে গোটেই লেগেজ ই বাইকৰ হালত শেষ হৈ গৈছে এতিয়া চালক গোটেই বোকা মোৰ পত্নী শ্বশুৰ বাৰীক যাবি ৰাম কি যে হ'ব আজি 6:30 বাজি গ'ল এতিয়া ঘৰত পোৱা নাই আৰু ঠাণ্ডাত কি কম ৰাম ক'ব নালাগে আৰু মোৰ বেটা আজি ঠাণ্ডাত তামাম হ'ব আৰু দেই ফাইনেলি বন্ধুসকল নিজৰ গাঁৱৰ মাটি আহি পাই গ'লো আমাৰ ঘৰত এতিয়া আমি গৈছোৱে যাওঁ ওলাই যাওঁ পথাৰত ওলাই যাওঁ দেই পথাৰত পাই যাওঁ এতিয়া পালোৱে আৰু ঘৰ পালোৱে আৰু চালক ঘৰ পালোৱে আৰু এটা ফাইনেলি বন্ধুসকল ঘৰত আহি পাই গ'লো ই চিধা সেই কুকুৰ লগত চক আমাৰ মৰমত টিকুৰ লগত খেলিব ব্যস্ত এটা বাবু এটা গোটেই ফূৰ্তি হৈ গ'ল আৰু ঘৰত আজি বন্ধুসকল ইমানতে সমাপ্ত কৰোঁ আৰু দেই বাই